CM Relief Fund बिथांखिनि गेजेरजों MLA जिरन बसुमतारिया फरायसाफोर आरो बेरामिफोरनो राङारि अनसुंथाइनि चेक राननानै होदों। गुबुन गुबुन बोसोराव चीफ मिनिस्टार रिलिफ फान्ड बिथांखिनि गेजेरजों बेरामि सुबुंफोरनो बेराम नायजानो आरो फरायसाफोरनो राङारि अनसुंथाइनि चेक राननानै होबोनाय बायदिनो दिनैबो गसाइगावआव MLA जिरन बसुमतारिया बे राङारि अनसुंथाइनि चेकखौ गासै 174 सुबुंफोरनो राननानै होयो। बे हाबाफारियाव गसाइगाव जिल्ला UPPL दोलोनि लोगो आफादगिरि लकनाथ नार्जारी, लाइमोन गाहाय नेहाथारि राजीब मुसाहारी आरो जमदुवार बियाबनि TCLCC नि लोगो आफादगिरि निथुन बसुमतारी बिथांमोनखौबो बाहागो लानायखौ नुनो मोननाय जायो। प्रत्येक बছৰৰ দৰে এইবাৰো 2020 আৰু 24 কাৰণে সন্মানীয় CM ৰিলিফ ফাণ্ডৰ পৰা বেমাৰীসকলৰ ট্ৰিটমেণ্টৰ কাৰণে আৰু ষ্টুডেণ্টৰ কাৰণে চাহ জলপানৰ কাৰণে এইটো স্কলাৰশ্বিপ হিচাপে দিয়া হয়। এই অনুপাতে আমি আজি আমাৰ গসাইগাঁও সমষ্টিত সৰ্বমুঠ 174 আমি চেক প্ৰদান কৰিছোঁ। এইটো আমাৰ ফাৰ্ষ্ট পেজ হয়। আকৌ দ্বিতীয় আৰু তৃতীয় পেজ আহি যাব। গতিকে আমি আশা ৰাখিছোঁ আমি যিখিনি টকা ইয়াত চেকৰ দ্বাৰা প্ৰদান কৰিছোঁ নিশ্চয় যিসকলে বেমাৰী আছে অলপ হ'লেও সকাহ পাব আৰু যিসকল ষ্টুডেণ্টবিলাক আছে আমি তেওঁলোকৰ কাৰণে 5,000 আমি দিছোঁ। ষ্টুডেণ্টসকলেও ইয়াৰ দ্বাৰাই অলপ হ'লেও উপকৃত হ'ব বুলি মই আশা ৰাখিছোঁ। কাৰণ এনেকুৱা ষ্টুডেণ্টবোৰ আছে যিসকলে এডমিশ্যনৰ আজিকালি ইমান টকা নাযায়, তথাপিও মিনিমাম যিখিনি দিব লগা হয় সেইখিনি দিব নোৱাৰে বা সিহঁতে কলেজত আহোঁতে কেতিয়াবা বাছ ভাড়া নাথাকে। গতিকে মই ভাবোঁ এইটোৰ দ্বাৰাই অলপ হ'লেও সকাহ পাব। আৰু আপোনালোকে নিশ্চয়কৈ জানে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ দ্বাৰাও আজি এই বছৰৰ পৰা ষ্টাৰ্ট হৈছে। যিসকলে ফাৰ্ষ্ট ইয়াৰ পঢ়িছে হায়াৰ ছেকেণ্ডেৰী মাহিলী 1,000 টকাকৈ পাব। আকৌ ডিগ্ৰী পাছ ইয়াৰ যিসকলে পঢ়িছে 1,500 টকাকৈ পাব। আকৌ ঠিক তেনেকুৱাকৈ যিসকলে PGত MAত এডমিশ্যন লৈছে সিহঁতে 2,500 টকাকৈ পাব। গতিকে বিভিন্ন শিতানৰ পৰা ষ্টুডেণ্টবিলাকেও পাই আছে আৰু এনেতো কলেজতো পায়েই, কিন্তু উপৰিঞ্চি সন্মানীয় CM ডাঙৰীয়াই CM ৰিলিফ ফাণ্ড নামাকৰণ কৰি পেলাই প্ৰত্যেক বছৰ তেনেকৈ মানে দি আছে। গতিকে মই ভাবোঁ আমাৰ অঞ্চলতো আমি কমেও আজি যিহেতুকে 174 আমি দিছোঁ, 2টা পেজ আকৌ আছে। গতিকে বহুতজনক আমি দিব পাৰিম। এই দ্বাৰাই মই মানে আহ্বান জনাব বিচাৰিছোঁ ষ্টুডেণ্টবিলাকে অকল টকাটো পাই মিছ ইউজ কৰিব নালাগে, অধিক কামত ব্যৱহাৰ কৰি পেলাই নিজৰ পঢ়া শুনাত যাতে মনোযোগ দিয়ে। আৰু ৰোগীসকলকো মই আৰোগ্য মানে কামনা কৰিছোঁ। এইটোৰ দ্বাৰা সিহঁতৰ যিখিনি ট্ৰিটমেণ্ট কৰিব লাগে আছে এইটোৰ দ্বাৰাই মানে সিহঁতৰ ভাল আৰোগ্য হওক এটা আমাৰ কৰিছোঁ। গতিকে আজিৰ যিটো প্ৰগ্ৰাম আছিলে এইটো আছিল। আকৌ আমি যিসকল মানে আহিব পৰা নাই, এনেকুৱা নৰিয়া মানুহ থাকিব পাৰে বিচনাৰ পৰা উঠিব পৰা নাই, সিহঁতক আমি ঘৰতে গৈ এইটো প্ৰদান কৰিম।